নমস্কাৰ, আজিৰ ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ইফালে মই পাকঘৰত কিবাকিবি বনাই আছোঁ আৰু আনফালে মোৰ হাজবেণ্ড এখেতে মাংস বনাই আছে। আৰু আপোনালোকে এটা কথা জানে, মন কৰিছেনে বাৰু? ল'ৰা মানুহে বিশেষ একো বনাবলৈ নাজানিলেও কিন্তু মাংসটো খুব ধুনীয়া বনায়, নহয় জানো? আৰু আমাৰ এখেতেও মাংস খুব ধুনীয়া বনায়। আৰু মাংস বনাই মেলি এতিয়া ভাত হৈ গ'ল আৰু মই চৰু কেৰাহীত চব দাঙি লৈ আহি ভাত বাঢ়ি আছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিছে। আলহী মানে আলহী নহয়, সেয়া আমাৰ মানে বৰ্তাৰ ছোৱালী দুগৰাকী আহি আছে আৰু আজি ঘৰলৈ যাবগৈ। সেইটো কাৰণে ক'লোঁ যে আমাৰ ঘৰতে আজি ভাত খাবা। আৰু ভাত খাবলৈ এয়া আহি পালেহি। আৰু এইফালে ডাঙৰ বা এয়া গীতালি বা আৰু গীতালি বাই আচাৰ বিলাই আছে। আৰু ইফালে জোনালী বা আৰু এয়া গীতালি বাৰ ছোৱালী আৰু সেয়া দেখিছিলে যে বেটা, সেয়া জোনালী বাৰ ল'ৰা। আৰু এইফালে মাও লাগি দিছে আৰু ভাত খাই বৈ আমি বাহঁতক বিদায় দিলোঁ। বিদায় দি মেলি আৰু মই আকৌ এফালে আহিছোঁ। এয়া বৌ আৰু খুৰীহঁতৰ লগত আহিছোঁ। আমাৰ ওচৰৰ গাঁওখনত বিহু মেলা পাতিবলৈ লৈছে, তাকে এখন মিটিং বহাইছে। তালৈ বুলি নিমন্ত্ৰণ কৰিছিলে আৰু বৌহঁতে ক'লে ব'লা, তুমিও ব'লা। আৰু ময়ো ওলালোঁ, অকণমানিজনীক লৈ ল'লোঁ আৰু ইয়াতে বহি আছোঁ। এতিয়া আমাক চাহ খাবলৈ দিছে, ময়ো একাপ চাহ খাই ল'লোঁ। আৰু অকণমানিজনীক পেহীয়েকহঁতে কি বনাই দিছে চাওকচোন, ইমান মৰম লাগিছে। আৰু ইয়াতে সকলোৱে দুষাৰ এষাৰ মন্তব্য দিলে আৰু বিহু মেলা পতাটো মানে হ'ব বুলি আজি ঘোষণা কৰিলে। আৰু আগৰ দিনৰ বিহু মেলা নাই, নহয় জানো? গছতলৰ বিহু, আমিও ককা আইতাৰ মুখতহে গছতলৰ বিহু বুলি শুনিছিলোঁ। যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ প্ৰতিযোগিতাৰ বিহুৱে দেখিছোঁ। আৰু এতিয়া সেয়েহে প্ৰতিযোগিতা যিহেতু আহিলে দিন, তাকে এতিয়া বিহু পাতিবলৈ লৈছে আৰু আমিও সহযোগ কৰিম বুলি মানে মতামত দিলোঁ। আৰু এয়া বাটে বাটে মধুৰি খাই আহিছোঁ, দেখিছেনে? আৰু ৰাস্তাতে দেখিছোঁ ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে। ব'লকচোন ফটো এখন তুলি লওঁ বোলো। আৰু বৌ খুৰীহঁতৰ লগত ফটো কেইখনমান তুলি ল'লোঁ। আৰু এতিয়া ঘৰলৈ বুলি আহি আছোঁ। ঘৰ আহিও এতিয়া পাই গ'লোহি। আজিৰ ভিডিঅ'টো বিশেষ একো নাছিলে বাৰু, আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া ঘৰত আহি এখেতে ক'লে যে চাহ একাপ বনোৱা, আৰু ময়ো ভাবিলোঁ ময়ো একাপ খাই লওঁ। তাৰপাছত মাকো একাপ দি দিলোঁ। আজিৰ ভিডিঅ'টো চাহ খাই সামৰিছোঁ দেই। আজিলৈ আহিছোঁ, বাই।